আকৌ দেউলৰ দ্বিতীয়টো দিন আজিও আমি চাবলৈ যাব ওলাইছোঁ গোটেইবোৰ ওলাই ৰেডি একদম বলক আজিও দেখাও কি কি হ'ব বলক আমি এতিয়া গৈ আছোঁ লাজে লাগে দেই সুন্দৰী কেইজনী আজি মেখেলা চাদৰ পিন্ধি আহিছে গতিকে বাপ শংকৰী সংগীত বিদ্যালয় সত্ৰীয়া আধুনিক পৰিৱেশ কেন্দ্ৰ বৰপেটা সত্ৰীয়া নৃত্য বৰপেটা পঞ্জীখন সত্ৰীয়া বৰপেটা সত্ৰীয়া নৃত্য প্ৰশিক্ষণ কেন্দ্ৰ আৰু নৃত্যানুষ্ঠান সেৱা দলৰ কাৰ্যালয় মানে আহি পাই গ'লো গাইছ ফটোশ্বুট কিমান মানুহ আজিও বহুত মানুহ হৈছে মানে আজি দ্বিতীয় দিন দেউলৰ মই ঘামি গৈছোঁ একদম মানে আৰু ইমান মানুহ মই মানে মেখেলা চাদৰ পিন্ধা নাই ইহঁতে পিন্ধিছে একদম ধুনীয়াকৈ আৰু এই আমাৰ ডিম্পি ডেকা মেখেলা চাদৰ পিন্ধি আহিছে কিন্তু মই পিন্ধা নাই বাও কি ধুনীয়া
দুই এখন দাঙি থকা দেখিছোঁ কিন্তু মোৰ কথাতে দাঙিছে নে বেলেগ কথাত দাঙিছে ধৰিব পৰা নাই আছে নেকি কোনোবা মোৰ কথাত দাঙা কাৰ্যসূচী আছে সঞ্জীৱ দাসৰ কথাৰে বুদ্ধ দাসৰ পৰিচালনাত হোলী নৃত্য প্ৰদৰ্শন মিঠাই মানে আমি কিবা খাই কিনে পিজিত যাম আৰু গোটেইকেইটাই গুগল পে'টো মই ইউজে নকৰোঁ অলপ কিমানত দিব কওক জাষ্ট আহি পালোঁ ৰুম বহুত ভাগৰ লাগিছে কাৰণ আজি যিহেতু ভৰদৌল আছিল এইবাৰ মানে 4 দিনৰ হোলী হৈছে এইবাৰ 2 দিন ভৰদৌল হয় আৰু 19ত ফাকু চাকু দিব আৰু সেইদিনা ভৰদৌল মানে এইবাৰ 2 দিন আজি আৰু অহাকালিও মই দেখুৱাম আজিও আপোনালোকে জনাব আৰু কেনে পালে মই ভিডিঅ'ৰ জৰিয়তে যিমান পাৰোঁ সিমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ চ' হেল্ল' এভৰিৱান আজি আকৌ ভৰদৌলৰ দ্বিতীয়টো দিন মানে কালি দেখালোঁ আকৌ আজি ভৰদৌলৰ দ্বিতীয়টো দিন মানে তৃতীয় দিন হয় আজি দৌলৰ আজি আমি আকৌ যাম আজি মেখেলা চাদৰ পিন্ধিছোঁ মই দেখিছে আজি আকৌ যাম আপোনালোকক দেখুৱাম যি হয় যিমান পাৰোঁ সেই দেখুৱাম বলক ৰেডি আমি যাওঁ আৰু এইটো ৰিয়া জুমন সদায় মোৰ লগত ঘূৰি আছে দেখিছেই